নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে টিকটক আছাম নিউজ চেনেলৰ মাজলৈ য'ত আমি ধেমালি চৰকাৰে সঁচা কথা কওঁ। আজি আমি কথা পাতিবলৈ গৈছোঁ ন্যায় কি, ন্যায় শব্দটোৰ অৰ্থ কি, এইবোৰ প্ৰশ্নৰ উত্তৰ দিবৰ বাবে আমাৰ মাজত উপস্থিত আছে অসমৰ বিভিন্ন ধৰণৰ মানুহ, লগত আছে ইউটিউবাৰৰ লগতে ঘুগুনি দোকানী, চাহ দোকানী, গোটেইখিনি ব্যক্তি আমাৰ মাজত উপস্থিত আছে। এতিয়া আমি প্ৰথম ব্যক্তি হিচাপে আমাৰ ষ্টুডিঅ'লৈ মাতিব বিচাৰিছোঁ অসমৰ এনে এজন ব্যক্তি নিজে ন্যায় বিচাৰি নিজৰ তিৰি চলিক বাদ দি দিছে। এতিয়া প্ৰথমবাৰৰ বাবে মাতিব বিচাৰিছোঁ আমাৰ ষ্টুডিঅ'লৈ ভুৱান জ্যোতি কাশ্যপক। দাদা আহক, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই ষ্টুডিঅ'টোৰ মাজলৈ। এইজন হৈছে ভুৱান জ্যোতি কাশ্যপ। এখেতৰ লগত চিনাকি কৰি দিবলৈ ওলাইছোঁ যে এখেতে ন্যায় বিচাৰি নিজৰ তিৰি চলি বাদ দি দিছে, কাৰণ এখেতে এনেকুৱা এজন ব্যক্তি যে এতিয়াও ন্যায় বিচাৰিয়ে আছে। দাদা আপুনি কিহৰ বাবে ন্যায়টো বিচাৰি আছে এতিয়ালৈকে? মই ন্যায় বিচাৰি আছোঁ কাৰণ আমাৰ হিয়াৰ মতো জুবিন গাৰ্গ এতিয়া আমাৰ মাজত নাই আৰু তেওঁ এতিয়ালৈ ন্যায় পোৱা নাই। আৰু এই ছেম কেছটো মোৰ ভণ্টিৰ লগতো ঘটিছে আৰু মোৰ ভণ্টিৰ এই কেছটো এমাহ দুমাহ কৈ আজি চৰকাৰ সলনি হৈ গ'ল আৰু 6 বছৰ ধৰি দিলে, কিন্তু মোৰ ভনীয়ে এই কেছটোত এতিয়ালৈ ন্যায় পোৱা নাই। আৰু মই কল্পনা কৰিছোঁ যে এই কেছটো আমাৰ যি জুবিন দাৰ কেছটো চলি আছে, এইটো কেছো চলিয়ে থাকিব বুলি হয়। এখেতৰ ধাৰণাটো খুব ধুনীয়া, কাৰণ বৰ্তমান জানিব পৰা মতে এমাহ দুমাহ কৰি এতিয়া বৰ্তমান চৰকাৰে 3 মাহ টাইম লৈছে আৰু 3 মাহ কৰি 3 বছৰ হ'ব নেকি, এইবিলাক প্ৰশ্ন উদ্যোগ হিচাপে থাকি যাব। আৰু এইবিলাক প্ৰশ্নৰ উত্তৰ দিবলৈ আমি বিভিন্ন ধৰণৰ আৰু মানুহ মাতি আনিছোঁ আৰু এখেতে সেইসকল ব্যক্তিক কুৱেশ্যন দিব বা প্ৰশ্ন দিব, আমাৰ লগত ময়ো সুধিম। এতিয়া আমি দ্বিতীয়জন ব্যক্তিক মাতিব বিচাৰিছোঁ। এইবাৰ আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰিব নিব বিচাৰিছোঁ এজন উকিল, তেখেতৰ নাম হৈছে সমিৰণ বৰুৱা। তেখেতে আমাৰ মাজত বৰ্তমান উপস্থিত হৈছে। দাদা আহক। এখেতক আমি পোনপ্ৰথমভাৱে প্ৰশ্ন সুধিবলৈ যাই আছোঁ কি জুবিন দাৰ কেছটো ন্যায় পাব নে নাপায়। এখেতে সুধিব, ময়ো সুধিম কেছটো কি বৰ্তমান চলি আছে, জুবিন দাৰ কেছটোত এখেত জড়িত আছে মানে উকিল হিচাপত। গতিকে এখেতক আমি পোনপ্ৰথমভাৱে প্ৰশ্ন সুধিব বিচাৰিছোঁ। দাদা আপুনি কওক যে জুবিন দাৰ কেছটো কিমান দিন ল'ব, কিমান দিন পিছত জুবিন দাই ন্যায় পাব? ইতিমধ্যে জুবিন দাই ন্যায় পাইছে। জুবিন দা কেনেকৈ ন্যায় পালে? এখেতে কৈছে যে জুবিন দাই ন্যায় পাইছে আৰু এখেতে সুধিছে জুবিন দাই ন্যায় কেনেকৈ পালে। আপুনি মোৰো কথাটো কওক, জুবিন দাই ন্যায় কেনেকৈ পালে? ইহঁতক গ্ৰেপ্তাৰ কৰা হৈছে। আৰে মইতো কথা প্ৰশ্ন সুধো, পাদা মানে হাগা নেকি? নহয় নহয়, যদি পাদা মানে হাগা নহয় তেনেহ'লে গ্ৰেপ্তাৰ কৰা মানে ন্যায় কেনেকৈ হয়? সেইটো হয় হয়। এখেতে ক'বাৰ কিবা উপাইছে এনাই উকিলৰ হেৰিত আছে। গতিকে আমি কওঁ যে পাদা মানে যিহেতু হাগা নহয় তেনেহ'লে গ্ৰেপ্তাৰ কৰা মানে ন্যায় নহয়। গতিকে আমি এজন ইউটিউবাৰক মাতিব বিচাৰিছোঁ আমাৰ মৰমৰ সকলোৰে শ্ৰদ্ধা, কাৰণ যিটি উকিল চুকিল মাতি কিনে লাভ নাই ইয়াতে, কাৰণ উকিলবিলাকৰ আজিকালি যোৱা নাই ক'বাৰ কিবা। গতিকে এতিয়া আমি মাতিবলৈ বিচাৰিছোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ মিণ্টু দাস আছাম। গতিকে এতিয়া আমি আমাৰ মাজলৈ ষ্টুডিঅ'ৰ মাজলৈ মাতি আনিব বিচাৰিছোঁ মিণ্টু দাস আছাম। দাদা আহক আপুনি। এইজনে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ মিণ্টু দাস আছাম, যাৰ খবৰ আমি জুবিন দাৰ বিষয়ে তথা যিমান কথা আছে অসমৰ জাতি জনজাতি ক'বাৰ কিবা মানে চব ভিডিঅ' এখেতৰ তাত পাব। গতিকে চাবলৈ বিচাৰিলে মিণ্টু দাস আছাম চেনেলটো আপোনালোকক ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি কথা পাতিম জুবিন দাৰ ন্যায়ৰ বিষয়ে। নমস্কাৰ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ। এতিয়া আমি এখেতক পোনপটীয়াভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ। দাদা আপুনি আগুৱাই আহক। হয়, এতিয়া আমি পোনপটীয়াভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে জুবিন দাই ন্যায় কেতিয়া হ'ব আপোনাৰ মতে, কিমান দিন পিছত পাব? কাৰণ এতিয়া বৰ্তমান ইউটিউবাৰৰ অভাৱ নাই অসমখনত আৰু ইউটিউবাৰে যিখিনি কৰিব পাৰে সেইখিনি কৰা নাই। ইউটিউবাৰবিলাক ডাঙৰ আমি সৰু সুৰা কণ্টেণ্ট ক্ৰিয়েটাৰখিনি যিখিনি কৰিব পাৰে কৰি আছোঁ। গতিকে আপুনি কওক, আপুনি কি কৰিব পাৰিব জুবিন দাৰ বাবে? প্ৰথম কথা, জুবিন দাৰ ন্যায়টো এতিয়া পলিটিক্স হৈ গৈছে। হয়, এখেতে কৈছে। আৰু দ্বিতীয়তে জুবিন দাই প্ৰথম যেতিয়া মৃতদেহটো দিল্লীৰ পৰা আনিব গৈছে তেতিয়ালৈকে হেমন্ত আমাৰ শ্যামচাৰ ঠিকতে হৈছে। বাকী আপোনাৰ য'ত খনাবোৰত পৰিছিল না, এই আগদিনতে চব চাফা কৰি দিছিল। মৃত্যুৰ পাছত কিন্তু ইটামতো ন্যায় কৰিছে। 3 মাহ মান লাগিল এতিয়ালৈকে জুবিন দাই ন্যায় পোৱা নাই। এতিয়া তোমাৰ 2 মাহ 1 মাহ হৈ গ'ল, আৰু তোমাৰ আপোনাৰ এতিয়া আৰু 3 মাহ সময় ল'ব বুলি ভাবিছে। আপোনাৰ কথাটো ৰাইট আছে। হয়, এখেতে ঠিকে কৈছে। এদিন দুদিন কৰি জুবিনৰ কেছটো 3 মাহ হ'ল আৰু এখেতৰো ভনীয়েকৰ কেছটো তেনেকুৱা হৈছিল, এদিন দুদিন কৰি 6 মাহ হৈ গৈছিল, কিন্তু ন্যায় নাপালে। কিন্তু জুবিনৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব বুলি আপুনি ভাবে নেকি? ভাবোঁ, কিন্তু এনেকুৱা হ'বলৈ নিদিওঁ। আমি আমাৰ জুবিন অনুৰাগীসকলে বহুত তাৰমানে লাগিব। হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম সকলোতে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লাগিব।
হয় এইখিনি বৰ্তমান হৈয়ে গৈছে এতিয়া যিটো জাষ্টিছ ফৰ জুবিন গাৰ্গ 3 মিলিয়ন অতিক্ৰম কৰিলে সেইটো পিছৰ কথা কিন্তু ন্যায়টো এনেকৈ লিখি থাকিলে নহ'ব কি কৰিলে আমি ন্যায়ৰ কাৰণে বেছি আন্দোলন কৰিম যদি ন্যায় নিদিয়ে আমি জুবিন হেমন্ত মামে কৈছে যে 3 মাহ সময় দিছে 3 মাহ পাছত নহয় যদি আমি কিন্তু এটা আন্দোলন কৰিম হয় মিন্টুৰা চাম আপুনি যে ক'লে আমি যদি জুবিন দাই আমাৰ ন্যায় নাপায় তেতিয়াহ'লে যে বাহিৰত ওলাই আন্দোলন কৰিম কিবা কৰিম আৰু জুবিন দাইতো তেনেকৈ কোৱা নাছিলে তহঁতে বাহিৰলৈ ওলাই আহ হা বাহিৰলৈ ওলাই মাৰধৰ কৰ বা ঘৰবোৰ জ্বলাই নিয়ে তেনেকৈতো কোৱা নাছিল না আমি যদি জুবিন দাৰ কেছটোত ন্যায় পাব লাগে এক শান্ত হৈ উচিত মগজুৰে বিচাৰ কৰিব লাগিব আৰু এই আন্দোলন কৰিলে নহ'ব না কাৰণ জুবিন দাই বিচৰা নাছিল ঘৰত সোমাই থাকিলে নহ'ব না ঘৰত সেইবোৰ কোৱা নাই আপোনালোকক ঘৰত সোমাই থাকিবলৈ দিয়া নাই আৰে বাহিৰত ওলাই যে মাৰধৰ কৰিব লাগে কিবা কৰিব লাগে সেইবোৰ কোৱা নাই না এইবোৰ উচিত নহয় আপোনাৰতো যুক্তি আছে কিন্তু আমাৰো যুক্তি আছে কাৰণ যদি জুবিন দাই ন্যায় নাপায় ইমান ডাঙৰ এটা মানুহ আমাৰ অসমৰ এটা হাৰ্ডৱ বুলি ক'ব পাৰি জুবিন দাৰ যে ইমান যে অনুৰাগী আছে সেইবোৰে ধৰিলে দেখোন ধ্বংস হৈ যাব অসম মই এটা ক'বলৈ ওলাইছোঁ যে জুবিন দাৰ যিটো কেছ আছে সেই কেছটো বৰ্তমান বেছি ভাগ মানে কাম চলি আছে ন্যায়ৰ বাবে কিন্তু এই কেছটো বেছিভাগ মানে বেয়া কৰি লোৱা চবতকৈ ডাঙৰ মানে ঘটনাবিলাক কামবিলাক কৰি আছে মিডিয়াবিলাকে কাৰণ মিডিয়াবিলাকে বহুত বেয়া বেয়া কাম কৰি আছে যে কৰিব পৰা মতে কাৰণ মিডিয়াই কৰি আছে না এইবোৰ কামটো চলি আছে ন এতিয়া আপুনি কি ক'ব বিচাৰিব এই ক্ষেত্ৰত এই মামা তাতে মানে জুবিন দাই যাতে কোনো ন্যায় পায় আমাক সেইটোৱে লাগে আৰু আমাৰ অসমত আছে বিভিন্ন ধৰণৰ ইউটিউবাৰ ফুড খানাৰে বনাই ঘূৰাৰে বনাই কিবাৰে বনাই কাটি দিব লাগিছে কিবা কৰিব লাগিছে খেলাৰ ইউটিউবাৰ বহুত আছে আমিতো ইউটিউবাৰ বুলি নকওঁ নিজকে কিন্তু সেই ইউটিউবাৰবিলাক কি ক'ব বিচাৰিব কাৰণ জুবিন দা যিদিনা মৰিছিল তাৰে মানে 2 দিন পিছত চাগে সিহঁতে এটা ভিডিঅ' কৰিছিল জুবিন দাৰ নামত কিবা কৰিম বহুত ইউটিউবাৰ লগ লাগি এতিয়া সেইগিলা ইউটিউবাৰক আপুনি কি ক'ব আজি 1 মাহ পাৰ হৈ গ'ল সেই ইউটিউবাৰবিলাক এটা মাত মাতা নাই যোনে মাত মাতিছে তাৰ ওপৰত উল্টাকে ভিডিঅ'টো বনাইছে আজি মই মাত মাতিছোঁ কালি কিদিনা আমাৰ ওপৰতে ভিডিঅ' বনাব কিন্তু সেই ইউটিউবাৰবিলাক আপুনি কি ক'ব এই কিন্তু বেলেগ ক'লে তেখেতসকলে ঘুচৰ কাৰণে কিছুমান ভিডিঅ' বনাই থাকে এটা ক'বলৈ গ'লে ইউটিউবাৰকো বনাইছে আমাৰ অসমখনে তথাপিও আৰু বেয়া এইবিলাক কথা কৈ আমি এইবিলাক পাহৰি যাব লাগিব কাৰণ জুবিন দাৰ কেছটো এতিয়া বৰ্তমান প্ৰশ্নবোধকে হৈ আছে কাৰণ কি হৈ আছে কোনে নাজানে পুলিচত বাদে CIDত বাদে গতিকে আমি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ জুবিন দাৰ ন্যায় পাওক এতিয়া আমি আপোনাক বিদায় দিছোঁ এতিয়া আমি মাতিব বিচাৰিছোঁ আমাৰ ষ্টুডিঅ'লৈ এনে এজন ব্যক্তি যিজন ব্যক্তি জুবিন দাৰ বহুত ডাঙৰ অনুৰাগী হয় এনে এজন ব্যক্তিক মাতিব বিচাৰিছোঁ যিজন ব্যক্তি জুবিন দাৰ বহুত ডাঙৰ অনুৰাগী জিৎ দাস তেখেতে হৈছে জুবিন দাৰ একমাত্ৰ মানে বহুত ডাঙৰ অনুৰাগী একমাত্ৰ নহয় অসমত বহুত অনুৰাগী আছে কিন্তু তেখেতে জুবিন দাৰ বাবে মৰিবও গৈছিল তেনেহ'লে এতিয়া আমি মাতিব বিচাৰিছোঁ জুবিন দাৰ এজন অনুৰাগী যিজন অনুৰাগীয়ে জুবিন দাৰ বাবে মৰিবলৈও সাজু হৈছে দাদা আপুনি আহক এইজন হৈছে এইজন অনুৰাগী যিজন অনুৰাগীয়ে জুবিন দাৰ বাবে মৰিবলৈও সাজু হৈছে হয়তো দাদাক আমি পোনপটীয়াভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ দাদা আপুনি কওক যে জুবিন দা আপোনাৰ বাবে কি জুবিন দা মোৰ কাৰণে এজন ভগৱান আপোনাৰ কথাত অসম চৰকাৰক মই এটা প্ৰশ্ন কৰিব খুজিছোঁ ভগৱানৰ কাৰণে ন্যায় বিচৰাটো এক অপৰাধ নেকি হয় দাদা প্ৰশ্ন কৰিছে মোৰ লগতে অসম চৰকাৰক যে ভগৱানৰ বাবে ন্যায় বিচৰাটো এটা অপৰাধ নেকি এইটো প্ৰশ্ন উত্তৰ মই দিব নোৱাৰোঁ অসম চৰকাৰে দিব বাৰু কিন্তু এতিয়া বেলেগ দিয়ক আপুনি মই বেলেগ আৰু একো নুসুধোঁ মোৰ এইটোৱে লাষ্ট প্ৰশ্ন আৰু মই আপোনাক পাওঁ হয় ধন্যবাদ দাদা আপুনি তেনেহ'লে যাব পাৰে নুসুধে যদি আমাৰ মাজত বেলেগ এজনো আছে এতিয়া আমি মঞ্চলৈ মাতিব বিচাৰিছোঁ যাওক দাদা বাবা এতিয়া আমি মঞ্চলৈ মাতিব বিচাৰিছোঁ আমাৰ ষ্টুডিঅ'লৈ মাতিব বিচাৰিছোঁ এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যি জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটো কোনেও এৰি নিদিব আৰু এতিয়া আমাৰ মাজত বহুত মানুহ আছে ভাল লাগিল শ্ব' পাই ভাল লাগিল মনোজৰ লগত থাকিও খুব ভাল লাগিল আৰু হাতত এতিয়া বহুত টাইম নাই মই এতিয়া যাব লাগিব হয় ঠিক আছে তেনেহ'লে দাদাক আমি আমাৰ জাষ্টিছ ফৰ জুবিন দা আমাৰ ষ্টুডিঅ'ৰ পৰা বিদায় দিলোঁ এতিয়া মানুহ কিন্তু বহুত আছে কিন্তু চবৰে এটাই প্ৰশ্ন যে জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন দাই ন্যায় পাব লাগে সেইটো সকলোৰে প্ৰশ্ন এতিয়া বৰ্তমান সময়ত গতিকে যিসকল ব্যক্তিয়ে আজিলৈকে জুবিন দাৰ ক্ষেত্ৰত মাত মাতিছে মানে আজি কিবা এটা ক'লে জুবিন দাৰ ক্ষেত্ৰত কালিলৈকে সেই মানুহটোৰ আকৌ অস্তিত্বই নোহোৱাই যায় মাতে নাই ভিডিঅ'ই নাই আকৌ নাই গতিকে আমাৰ যাতে সেইবিলাক নহয় গতিকে আৰু বেছি আকৌ নকওঁ কাৰণ আমাৰোতো বয়স হোৱা নাই সিমান
গতিকে ভিডিঅ'টোত কিবা কিবি ভুলভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰি দিব আৰু বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ সকলোৱে চাব মৰম দিব ধন্যবাদ জয় জুবিন দা জয় অসম